বাপ্পা ওই পদিনাতে হানা আসলে হার মানজনে আজি ইউ চিন্তাই তামান শান্তি পাইছো কিন্তু আজি দেউতা এটা কথা আছিলে কথা পিছত কবি লেট্ৰিনৰ পৰা আহিছে মাত্ৰ হাত ঠান ভাল খাইছো হাত ভাল খাই পিছত কথা কবি ঐ নিকু ঐ ফালে আছোন কি হল দেউতা পানী এক গিলাচ আনছোন দেউতা আজি প্ৰেছাৰৰ টেবলেট খাইছে না ও টেবলেটটো খাব পাৰি গেছো আনছোন কি কারবার ই বৰ গুৰুত্ব দিয়া করছিল ঐ নিকু তই দেখোন মোৰ যত্ন বেছিকে লোৱা কৰিছা কাৰণটো কি মই যদি যত্ন নলওঁ এখিনি বেমাৰত মই কি হৈ পঠিয়াই দিম আচলতে নিপু মই তোক বহুত ভুল বুজি আছিলো পৰহি বহুত বেয়াকেও মাৰিছিলো বেয়া নাপাবি মই আচলতে তোক বহুত ভুল বুজি আছিলো হা দালি সিঁচিম পাই অলপ এই চান্সতে কথাটো কয় ভাল হ'ব দেউতা মোক পইচা 500 টকা লাগিছিলে কি কৰা বাবা তই 500 টকা যোৱাকালি অংকুৰ আৰু ৰাজু বোমা মাৰিছে মোকো লাগে তোক 500 টকা নহয় মই 1000 টকাই দিম কিন্তু মোৰ এটা চৰ্ত আছে কি চৰ্ত দেউতা তই কাৰোবাৰ তাত কাম কৰি মোক মাত্ৰ 100 টকা পইচা আনি দিবা লাগিব তেতিয়া তোক 100 টকাৰ সলনি 1000 টকা দিম হ'ব যা কাৰোবাৰ তাত কাম কৰি 100 টকা মোক আনি দি কাম কৰি আনিবি কিন্তু এনে আনিবি যা এতিয়া হা দেউতাই কৈছে যে তোৰ 100 টকাটো নিবই লাগবি দিলীপ দাসতে সোমাও ৰ পইচা 100 টকা লাগছিল কাম কৰি হলে পইচা 100 টকা লাগে তোক 100 টকা মই এনে দিম তোক কাম কৰিব নালাগে দে মই কাম কৰি হলে নি এনে নালাগে তোক নালাগে যে সেই দাহান আছে তাতে লৈ কিনে যা বাৰীত এই কচু কেইডাল মান আছে কাটি দিবি আৰু খৰি কেইডাল ফালি দিবি যা ও খৰি কেইডাল ফালা হয় নাই এতিয়াও না দিলীপ দা কৰিছো এই খৰি ফালিব নাংগে যা যা এই জংঘলে চাফা কৰি দিবি যা বাপ্পা ওই পইচা ইনকাম কৰাটো কম কষ্টৰ কাম নহয় হ'ব দে আৰু আজি নকৰো দিলীপ দাক কৈ হলে 100 টকাটো লৈ হলে যাওঁ হেল্ল' অ দাদা এই মই 5 মিনিটৰ ভিতৰত যাই আছোঁ ৰ'ব দে দিলীপ দা অ সকলো কাম কৰা 100 টকা এটা দিয়ক মোক
কাম কৰা হ'ল নেকি ৰ'ব মিল দেউতা দেউতা অ বাবা পইচা আনিছো কাম কৰি পইচা আনছিয়া কাত তাত কাম কৰছিয়া দিলীপ দাসে সঁচা কাম কৰছিয়া তো চাই 100 টকা কি কাম কৰছিয়া জংঘল চাফা কৰিছো খৰি কাটছো হয় নেকি ঠিক আছে মই ইয়াত বহিছোঁ লাইটটো আনা পাক কৰিব পৰা এই লাইটটো দি এখন জ্বলাই দিম কি ভাবি আছা নাই দেউতা মই এখন জ্বলাই দিব নোৱাৰো কিয়া মই ইমান কষ্ট কৰি আনিছো মই এখন জ্বলাব নোৱাৰো এতিয়া বুজি পালি না মোৰ কষ্টটো কিমান মই কিমান কষ্ট কৰি 1000 টকা আনিব লাগিব মূৰৰ কাম মাটিত পেলাই এই দিৱালীত নামান টাইম ফূৰ্তি কৰাৰ কাৰণে পইচাগিলা এনেকৈ জ্বলাই পেলবি বুজি পালি আজি পইচা কি বস্তু এই 100 টকাটো লওঁ যিহেতু নালাগে দেউতা মোক এইটো যিহেতু মোৰ চৰ্তটো পালন কৰিছে 100 টকা নমা আৰু 1000 টকা দিয়াটো দিম মোক নালাগে দেউতা এইটো আজি মাংস আনিব 100 টকা যা হ'ব যা মাংস আনিম যা এতিয়া যা যা মাংস খাই বেটাই এই মাংস খা আৰু ইয়াৰ খাওঁৰা স্বভাৱটোৰ কাৰণে একদিন আৰু এটা জ্বালা দিব লাগিব